তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী হেই এজনী ৰিলছ এটা বনোৱা শান্তি নাই। হেল্ল' ঐ ৰিম ক কিবা কৰি আছ নেকি? নাই এনেই আছো, কিবা হ'ল নেকি? নহয় মানে অলপ ওলাই গ'লো হয়। যাম, পিছে কিমান দিবি? সেই এজনী ফটোৱা নকৰ, যাবিনে ক? অ'কে, গৈ আছো ৰ। আহ আহ। পৰি, ঐ পৰি, ঐ পৰি। ৰাতিপুৱা ৰাতিপুৱা আহিলে চাওঁ ফালা খৰি পাত। হেল্ল', মই অলপ আগত ৰৈ আছো, তই আহ। হ'ব দে। ঐ বৈ বৈ। বৈ। অভিমানী যাৰে কিনো কয় গোপনে তুমিও শুনা না নীৰৱে কোনো এইটো বেল মাৰি থাকিলে নুশুন নেকি তই? কাম ধান্দা নাই, খালি ঘূৰি ফুৰে। কি হ'ল হা? তই কাক কেনেকৈ চাইছ? চকু উলিয়াই নিম, চিনি পোৱা নাই? হ'ব দে, কিনো কৰিলে সি? কি কৰিলে? দেখা নাই ৰাস্তাৰ মাজে কেনেকৈ খোজকাঢ়ি ফুৰিছে? বেল মাৰিলেও শুনা নাপায়। চৰি। তইহে তাক চৰি ক'ব লাগিছিল, সিহে তোক চৰি কৈ গ'ল দেখোন। মই কিয় চৰি ক'ম? হ'ব দে এতিয়া, বৈ। বৈ। দাদা চিগাৰেট এটা দিবচোন। ভাইটি, আজিও চাগে তোমাৰ বাকী। মই এনেকৈ সদায় বাকী দি তোমাক চলাই থাকিব নোৱাৰোঁ দেই। মানুহৰ জবানটো মেইন। জবানটো ঠিক থাকিলে তুমি আগলৈও বাকী পাই থাকিবা। মোৰতো এখন সংসাৰ আছে, মোৰতো চলিব লাগে। সেয়াই বুজিব লাগে ন মানুহে। আপুনি আগে পাগে সুধিব লাগে। মই পইচা আনিছোঁ নহয়। হ'ব দিয়ক, আপোনাৰ বাকী মাৰি দিম, চিন্তা কৰিব নালাগে। এতিয়া দিয়ক, এই চিগাৰেট এটা দিয়ক। বেয়া চা নাপাবা আৰু, তেও বাকীকেইটা সোনকালে দিবা। হ'লেই আৰু। কি হ'ল, চেন পৰিল নেকি? কি হ'ব এতিয়া? চেণ্ডালচোন পৰি থাকিল। মায়ে আনিব দিয়া বস্তুচোন আনিবই নোৱাৰিম। হ'লেই আৰু। কোনো মানুহ এজন পোৱা হ'লে চেণ্ডাল তুলি দিবলৈকে ক'লো হয়। কি হ'ব এতিয়া? আমিতো চেণ্ডালো চিনিব নাজানো। কোনো জনপানী এটাও নাহিলে এফালে।
চিনি নাপাওঁ নাপাওঁ অকণ খুৰাক চিনি পাওঁ অঁ পাওঁ সি তেওঁৰে ল'ৰা কি সি সৰুৰে পৰা মোমায়েকৰ ঘৰতে পঢ়ি ডাঙৰ দীঘল হ'ল সি বাৰু মনমাৰিকে থাকে কালি লগ পালে তাক সুধিব লাগিব মৃন্ময় তুমি আজি আকৌ কি হ'ল মই দেখোন ৰাস্তাৰ মাজেৰে অহাই নাই সিদিনাখন ঘটনাটোৰ বাবে চৰি মোৰ নাম পৰিণীতা আজিৰ পৰা আমি ভাল বন্ধু অ'কে মই সকলোৰ পৰা দূৰত থাকিব বিচাৰোঁ আৰু ভাল পোৱা শব্দটোৰ পৰাতো আৰু বেছি দূৰত থাকিব বিচাৰোঁ মই জাষ্ট ভাল বন্ধু হ'বৰ বাবেহে কৈছোঁ কিন্তু মোৰ এতিয়া এনেকুৱা লাগিছে যে তোমাৰ জীৱনত এজাক ডাঙৰ ধুমুহা পাৰ হৈ গৈছে প্লিজ কোৱা না কি হৈছিল তোমাৰ জীৱনত মই কাকো বিশ্বাসত ল'ব নোৱাৰা হ'লোঁ প্লিজ মৃন্ময় মোক ভাল বান্ধৱী বুলি ভাবি কোৱা আজিৰ পৰা প্ৰায় 7 মাহৰ আগৰ কথা মোৰ নিধি নামৰ এজনী গাৰ্লফ্ৰেণ্ড আছিলে তাইক যে মই বহুত ভাল পাইছিলোঁ কিন্তু তাই ঐ তোক কথা এটা সুধো ক তই বাৰু মোক কেতিয়াবা এৰি যাবি নেকি মোক তোৰ পৰা কোনেও আঁতৰাব নোৱাৰে মোৰ ওপৰত বিশ্বাস ৰাখ বৌ এতিয়া ইয়াতে বহি থাকিবিনে বৈ হেল্ল' নিজৰা ক কি কৰি আছ নাই আছো আৰু ডিঙিটোতে দেহাটো ওলমাই ধেই পাগলী ঐ শুনচোন কথা এটা আছিল কি কথা কচোন মানে মোৰ লগৰ এটাই তোক ভাল পায় হেনো কিন্তু মই তাক ক'লোঁ যে তাইৰ BF আছে বুলি সি কৈছে তোক চব দিব পাৰিব বোলে হেই মই মৃন্ময়ক এৰিব নোৱাৰো দেই ঐ তই এযোৰ কাপোৰ অৰ্ডাৰ দি দেচোন মোৰ কাৰণে এতিয়া মোৰ হাতত পইচা নাই তোক বেলেগ এদিন দিম দে তই সামান্য কাপোৰযোৰে দিব নোৱাৰ বিয়াৰ পিছত কি পিন্ধাবি জনা আছে ভিক্ষাৰী নিধি তই মোক চৰ মাৰিলি ন হ'ব আজিৰ পৰা তোৰ আৰু মোৰ একো ৰিলেশ্যন নাই শেষ আৰু শুন তোতকৈ ভাল চৰকাৰী চাকৰি কৰা ল'ৰা এটাই মোক ভাল পায় মই তাক ভাল নাপাই তোৰ নিচিনা তোক ভাল পাম নেকি আজিৰ পৰা কল ফলো একো নকৰিবি ব্ৰেকআপ ঐ শুনচোন তোক বহুত ভাল পাওঁ ৰে ঐ ভাল পোৱা মানে কি এয়াই নেকি অতীতবোৰ পাহৰি বৰ্তমানবোৰ বুটলি ল'বলৈ চেষ্টা কৰা তাইক মই বহুত ভাল পাইছিলোঁ পাহৰিবও বহুত চেষ্টা কৰোঁ কিন্তু যে তাইক পাহৰিবই নোৱাৰোঁ তুমি এতিয়া জানো তাইৰ কথা ভাবি কিবা পাবা তাইক চোৱা তাই কিমান শান্তিত আছে যিহেতু তাই তোমাক পাহৰিব পাৰিছে তুমিও তাইক পাহৰিব পাৰিবা
পৰি ক মই মিন্ময়ক ভাল পাই পেলাইছোঁ অ'। মই তাৰ জীৱনত আহি তাৰ আৰু মোৰ মাজত এটা নতুন সম্পৰ্ক আৰম্ভ কৰিব বিচাৰিছোঁ। সি এবাৰ ঢকা খালে, সি জানো মানি ল'ব? তই কালিলৈ আহিবি মোৰ ওচৰলৈ। হ'ব দে, যাম। মৃন্ময়, তোমালোক কিবা কথা আছিলে কি মানে মই তোমাৰ জীৱন সংগী হ'ব বিচাৰোঁ। তোমাৰ জীৱনটো নতুনকৈ উপস্থাপন কৰিব বিচাৰোঁ। আই এম চৰি, মই নোৱাৰিম। তুমি তাইক এবাৰ বুজিবলৈতো চেষ্টা কৰা। মই এইবোৰ বিশ্বাস নকৰোঁ। যোৱা ইয়াৰ পৰা। নাযাওঁ। যোৱা বুলি কৈছোঁ, যোৱা। মই তোমাৰ যোৱা, মোক অকলে থাকিবলৈ দিয়া। মুখ ভাল পাওঁ বুলি লোৱাৰ মৰমবোৰ হাঁখুৱালি খোৱানা এবাৰ মুখ ভাল পাওঁ বুলি লোৱানা মৰমবোৰ হাঁখুৱালি শিঙুলীয়াৰ দেখো ধুৱাই সেন্দুৰীয়া আভাসে হহুৱাই অনুভৱী তুমি আজিও আছা লুকাই বুকুতে সপোন আহি কি আজি দি থকত যেন থমকে এবাৰ যদি ক'লা হয় মোক ভাল পাওঁ বুলি